কামটো কৰি পেলালে নেকি ভণ্টি? নমস্কাৰ, মানস এছ ডি ব্লকৰ মজিয়ালৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে কি এটা আপোনালোকৰ সৈতে নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত আকৌ আহিছোঁ নতুনকৈ। আপোনালোকে আগৰ ভিডিঅ'ৰ দৰে নিশ্চয় মৰম দি যাব আৰু যোনে যোনে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব। আজিৰ ভিডিঅ'টো হ'ব এনেকুৱা ব্লগ নহয়, আজিৰ ভিডিঅ'টো হ'ব প্ৰেংকল। আমি বেহাৰবাৰী আউটপোষ্টৰ সুস্মিতা অৰ্থাৎ পাৰবিন চুলতানাক আমি প্ৰেংকল কৰিম বুলি ভাবিছোঁ। চাওক কৰি চাওক কি কৰিনো। সপোনে এতিয়া জানা ফুৰিবলৈ শিকিলে তোমাৰে যে বুকুতে জীৱনে এতিয়া জানা হাঁহিবলৈ শিকিলে তোমাৰে যে ওচৰ তৰামাইক ফোনটো লগাওঁ। তৰামাই বাইদেউ বা কি ব্যস্ত আছে নেকি চাওঁ। চাব লাগে, এই জীৱনটোত চব চেষ্টা কৰি যাব লাগে। লাগছে ৰ'ব। অঁ বাইদেউ। অঁ তৰা বাইদেউ হয় না? হয় হয়। অঁ বাইদেউ মই পাঠশালাৰ পৰা কৈছিলোঁ কওকচোন। অঁ বাইদেউ, এই আমাৰ এখন নাটক এখন আৰম্ভ কৰিছে নতুনকৈ, অভিনয়ৰ কাৰণে আপোনাক মানে কি বিচাৰিছিলে বাইদেউ। আমাৰে গোটাই মাখা মানে কি আমাৰে বহুকেইজন মানুহ আছে থাকিলে আপোনাৰ এই লকডাউনৰ কাৰণে নাটকখন বহি আছিল। এতিয়া মানে কি একটনি এটা আমাৰ বিয়া হৈ গ'ল। বিয়া হৈ গ'লে এতিয়া ধৰকচোন, এতিয়া আমাৰ কমিটিখনে এনেকৈ আলোচনা কৰোঁতে সিদিনাখনে আপোনাৰ নামটো ওলাল। কৈছে বেহাৰবাৰী আউটপোষ্টত যে অভিনয় কৰে তৰা বাইদেউ, তেওঁ ভাল অভিনয় কৰে বা তেওঁৰ অভিনয়খিনি চাই কিনে ভাল লাগে। এতিয়া মানে কি বাইদেউ আপোনাক সেইকাৰণে ফোন কৰা গ'ল। আপোনাৰ নামটো কি? মোৰ নামটো বিপুল দাস। এতিয়া বাইদেউ এতিয়া এতিয়া আৰু নাটক কৰিবলৈ যোৱা পৰিৱেশ নাই। নহয় বাইদেউ, এতিয়া খোলা দিছি নহয়। আমাৰ হিমন্ত মামাই কৈছেতো খোলা হেৰি কৰিম বুলি কৈছে, 1 তাৰিখৰ পৰাই খোলা দিম বুলি নকৈছে বাইদেউ চব। খোলা দিম কৈছে চাগে। নহয় মোৰ ছোৱালী এজনী আছে যে, মই সেইকাৰণে দূৰলৈ গৈ পেলাই মানে খোলা দিলোঁ। নহয় বাইদেউ, আমাৰ নাটকগিলা বেছিভাগ আপোনাৰ ধৰক উপাৰ আছামৰ চাইডেই হয়। ধৰক আপুনি হেৰিখিনি চালি বাকীটো আপোনাৰতো বেছি আৰু সেই নাই নহয় বাইদেউ। আপোনাকতো আৰু শিকাব নালাগে নহয় বাইদেউ, আপুনিহে শিকাব পাৰিব বাকী গিলা। চাওঁচোন বাৰু কেতিয়াবা ষ্টাৰ্ট হয়। অঁ বাইদেউ, এনেই আপোনালোকে হেৰি কৰিলে বাইদেউ কিমানমান পইচা ল'ব? ধৰক 1 বছৰৰ কাৰণে আপোনালোকক এগ্ৰিমেণ্ট কৰিব লাগে ন বাইদেউ? 1 বছৰৰ কাৰণে? আচ্ছা আচ্ছা। টুৰ থাকে মানে টুৰ হা নিচিনা থাকে নেকি আপোনাৰ আছামৰ ফালে? নাই মই এতিয়া নকৰোঁ তেনেকুৱা নাটক। সেনেকুৱা অভিনয় নকৰে নেকি বাইদেউ? মই তেনেকৈ নোৱাৰিম, মোৰ শ্বুটিং থাকে যে। মই কিন্তু আপোনাক আমাৰ গোটেইখিনি বিচাৰিছিল বাইদেউ। বিচাৰিলে ধৰকচোন, এতিয়া আপুনি কৰিলেও কোনো কথা নাছিল বাইদেউ। আপোনাক লাগে আনা নে খৰচ আপোনাক চবখিনি হেৰি কৰা যাব বাইদেউ। বুজি পাইছোঁ, কিন্তু এতিয়া তেনেকৈ নোৱাৰোঁ কৰিব। বাইদেউ এনে আপুনি নাটক নকৰিলেও আমাৰ মানে কি চাইনবোৰ্ডখনত আপোনাৰ হেৰিটো দিব পাৰিম নেকি বাইদেউ? নোৱাৰিব নহয়। সেইটো বাইদেউ পাৰ্মিশ্যন ল'ব লাগে ন? সেইটো যদি বাইদেউ দি দিয়ক কিবা প্ৰব্লেম হ'ব নেকি বাইদেউ? মই যদি নাটকেই নকৰোঁ, মোৰ ফটো লগাই পেলাই কি লাভ আছে? নহয় দিয়কচোন, আমি ধৰক শ্ব' পালোঁ হয় আপোনাৰ ফটোটো লগাই দিলে বেছিকৈ। ধৰক এতিয়া আমাৰ ফেচবুক পেজ এটাতো আপোনাৰ আপলোড হৈ থাকে আমাৰ নাটকগিলা। নাই মোৰ নাম ফটো লগাব নালাগে। এনে ধৰক বাইদেউ আপোনাক কেতিয়াবা পিছত বিচাৰিলে পাম না বাইদেউ? যাম বাৰু। বাকী হেৰি কিন্তু আপোনাক কিন্তু গোটেইকেইটাই বিচাৰিছিল বাইদেউ। গোটেইকেইটাই মানে কি চবেই আপোনাৰ চিৰিয়েলখন চাই গধূলি হ'লে আপোনাৰ মানে কি বেহাৰবাৰী আউটপোষ্টখন আমাৰ পাঠশালাত বাইদেউ চবেই যায় একদম মানে কি বহি যায়। চব মানুহে তাৰমানে কি বেহাৰবাৰী আউটপোষ্টখন নেৰে। আৰু এই অশ্বিনী ডেকা মুকুতা দা
বিৰাট ভাল পায় এই বাইদেউ তাকে থেংক ইউ মুকুতা দা বাইদেউ একেদিন ওলোৱা নাই নেকি অভিনয়ত মুকুতাৰ গানটো ভাল নহয় কৈছি ৰ'ব বাইদেউ যি বোলে মুকুতা দা একেদিন ওলোৱা নাই চবেই বয়া পাই আছে আৰু মনতে ভাবছি কি মুকুতা দাই বাদ দিলাক নেকি আপোনাকো কথা বহুত ভাল পোৱা হৈছি দিয়ক বাইদেউ থেংক ইউ দেই আপুনি কৈ থাকক বাইদেউ অভিনয় নিৰ্ব বাইদেউ বেহাৰবাৰীত থেংক ইউ আপোনাৰ কাৰণে আমি চাং আৰু কেকেদিয়া মোহনকটো তুলনাই কৰিব নোৱাৰোঁ ৰকচোন বাইদেউ ভগৱানৰ দৰে যি কয় তাকে খাটে অভিনয়ত বাকী বাইদেউ ধৰিব পৰা নাছিল ন বাইদেউ ধৰিব পৰা নাছিল ন বাইদেউ কি ধৰিব পৰা নাছিল মই মানসে কৈ আছোঁ এটা প্ৰেংক কল শ্বুট হৈছিল বাইদেউ প্ৰেংক কল এটা শ্বুট হৈছিল মানসে কৈছোঁ আচ্ছা ঠিক আছে বাৰু মই মাতটো অকণ চিনাকি লাগিছে তথাপিও ধৰিব নোৱাৰিলে সুস্মিতা বাইদেউক কল কৰিছিলোঁ সুস্মিতা বাইদেউ শুই আছে তথাপিও আপুনি যে কথা পাতিছে শুই থকা সেইটো বহুত বহুত ধন্যবাদ বাইদেউ ঠিক আছে বাকী বাইদেউ অন কেমেৰা দৰ্শকক কিবা এটা কৈ দিয়ক বাইদেউ কেমেৰা কি ক'ম সকলো সুস্থ থাকক ভালে থাকক বাছ ইমানেই আৰু বাইদেউ এনেই হেৰি ধৰিব পৰা নাছিল ন নাই ধৰিব পৰা নাই মই তে বাইদেউ বাই বাই ঠিক আছে প্ৰথম